আপোনালোকৰ ফালে আছেনে নাই বাৰু কমেণ্ট এটা কৰি জনাবাচোন। ক্ৰীম মানে স্লাইচটোৰ ভিতৰত ক্ৰীম আছে। আৰু এইটো দেখিছেনে, মই যে আপোনালোকক দেখুৱাইছিলোঁ, এয়া পাৰ্চেল এটা আহিছিলে। এই পাৰ্চেল পিন্ধিছে ন, মই ঠাণ্ডা, মই গৰম সহ্য কৰিব পাৰোঁ, কিন্তু মই ঠাণ্ডা সহ্য কৰিব। 8খন আহিছিলে, এয়া 4খন। মই ভাবিছিলোঁ কাঠৰ বুলি, কাঠৰ নহয়, প্লাইবৰ্ডৰ নিচিনা প্লাষ্টিকে। আৰু আপোনালোকে আশা কৰোঁ সকলো ভালে আছে, সুস্থ আছে, বহুত সুখী হৈ আছে। আৰু মই সুখী হৈয়ে আছোঁ, মানে অকণমান আৰু আজি মানে বা আহিছিলে, বুঢ়াগাঁও বা আহিছিলে, কিবা এটা কামত আহিছিলে, জালুকতে কাম আছিলে। আৰু মানে কাম বনখিনি কৰি বা গৈছে, কাম বনখিনি কৰি আজৰি হৈ লৈ ভৰিয়াত চেট ধুইছোঁ, খালি ঘৰটো সাৰিবলৈ আছে। দেহাক গোসানী পঠিয়াই দিছোঁ। আৰু বায়ে আনিলে, কি আনিছে দেখাই দিম ৰ'ব। এয়া আনিছে, এইটো আপোনালোকৰ সেইফালে আছেনে নাই বাৰু কমেণ্ট এটা কৰি জনাবাচোন। ক্ৰীম মানে স্লাইচটোৰ ভিতৰত ক্ৰীম আছে, খাই ভাল লাগে, টেষ্টি লাগে। আৰু এয়া আনিছিলে, আৰু কেইটামান আনিছিলে, খালোঁ। আৰু এইকেইটা চকলেট, এইটো ডায়েৰী মিল্কটো গোসানীৰ কাৰণে। আৰু এইকেইটা ক'তনো তাই খাব, ময়ে খাম। তাৰপিছত এইটো হাৰ্গিছৰ পেকেট। আৰু এইটো মানে এয়া হেৰি যে কাণ যে চাফা কৰে যে, এনেকুৱা এটা। আৰু এয়া আনিছে চিঙৰা। আৰু এইটো দেখিছেনে, মই যে আপোনালোকক দেখুৱাইছিলোঁ, এয়া পাৰ্চেল এটা আহিছিলে। এই পাৰ্চেলটো এইটো খুলিব লাগিব, খুলি পেলাই কেনেকৈ কি কৰে আপোনালোকক মই দেখুৱাম বাৰু। এইটো মই আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে মই কামখিনি কৰি লওঁ, আৰু গোসানীক মই আনি কৰি লওঁ। তেতিয়া এইখিনি কামখিনি কৰোঁ। আজি ভিডিঅ'টো ভাটিবেলাৰ পৰা আৰম্ভ কৰিছোঁ, এতিয়া বাজিলে 4:30 মানে বাজি গ'ল। আৰু আজি ভিডিঅ'টো ইমানৰ পৰাই আৰম্ভ কৰিছোঁ। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এতিয়া ঘৰলৈ আহিলোঁ, গোসানীক আছে দুটা চুৱেটাৰ পিন্ধিছোঁ ন, মোৰ ঠাণ্ডা, মই গৰম সহ্য কৰিব পাৰোঁ, কিন্তু মই ঠাণ্ডা সহ্য কৰিব নোৱাৰোঁ দেই গাইছ। মানে কি হ'ল কেছটো মই কওঁ শুনক। মোৰ মানে চব চুৱেটাৰ সোপা ইয়াত ধোৱা হৈ আছিল যে, ইয়াতে থাকিলে। মই ঘৰত মানে মোৰ এটা চুৱেটাৰো নাই, বিচাৰি এটা চুৱেটাৰো নাপালোঁ। কালিৰ পৰাতো মই বোকা চুৱেটাৰকে পিন্ধি আছোঁ। আৰু এতিয়া মানে ঘপককৈ আহিলোঁ যে, সেইকাৰণে একো নিপিন্ধিলোঁ। এতিয়া যেতিয়া পাই গ'লোঁ, তো দুটা মই পিন্ধি ল'লোঁ, নে কি কয়? এতিয়া কথাটো হ'ল কি, এতিয়া আমি যাওঁ অলপ মানে টহল দিবৰ কাৰণে ভাটিবেলা সময়খিনিত। আৰু এতিয়া গোসানী আছে, মায়ে তাত লৈ পেলাই ফটোশ্বুট কৰি আহিছোঁ মাত্ৰ তাইক। আৰু এতিয়া আমি গোটেইকেইজনী, আমাৰ এজনী পেহী জীয়েক, এজনী ছোৱালী, এজনী ছোৱালী। মই অৱশ্যে ছোৱালী নহয়, বৰ এতিয়া আমাৰ ভাটিবেলা মানে এইফালে আহিলে পৰিৱেশটো খুব ধুনীয়া লাগে নহয়, হয়নে? আৰু কেইটামানৰ পাছততো নাপাবই পৰিৱেশটো। মই অকলে এনজয় কৰিব লাগিব ভিউটো। আৰু সিফালে দেখিছেনে, আৰু এইফালে ইমান মানে ল'ৰা ছোৱালী সোপা, ইফালে কুঁৱলী পৰা নিচিনা হৈছে দেখিছে। আৰু এইফালে দেখিছেনে, খুব ল'ৰা ছোৱালী সোপা এইবিলাক চব আহি আছে খেলিব কৰিবৰ কাৰণে। এইফালে এয়া ক'তা নাই দিবহে পিছদিনাখন ৰাতিপুৱা। আৰু এতিয়া মই গা পা ধোৱাই নাই, মানে চোতাল বাচন চাচন ধুলোঁ, বাঢ়ি চোতাল সাৰি কৰি লৈ এতিয়া ঘৰটো সাৰিবলৈ আছে। সাৰি পেলাই মই মানে কাপোৰ কেইটামান আছে, মানে গোসানী সদায় কাপোৰ ওলাই, যিহেতু তাই মুতে। আৰু মানে দিনততো মই ধৰি লওক হাৰ্গিছ নিপিন্ধাওৱে, সেইকাৰণে। আৰু এতিয়া এয়া মানে ৰাতিহে মই তাইক হাৰ্গিছ পিন্ধাওঁ শুওঁতে, সেইকাৰণে। আৰু এই কাপোৰ কেইটামান আছে, তাই দীঘল পেণ্ট কেইটামান যিহেতু ধুই দিব লাগিব, নহ'লে আকৌ ৰাতিলৈ পিন্ধাবৰ কাৰণে অলপ অসুবিধা হয়, তাই যিহেতু মুতিয়ে থাকে। আৰু এতিয়া মই সেইখিনি গাটো ধুই কৰি আহি পেলাই আপোনালোকক লগ পাইছোঁ। আৰু মিছ'ৰ পৰা অনা বস্তুটো আপোনালোকক মই কেনেকৈ মানে আনবক্সিংটো কৰিলোৱে, লগাই কৰি ফিটিং কৰিম আপোনালোকক। এতিয়া গা পা ধুই গৈ আহিলোঁ, আজৰি হৈ ল'লোঁ। মা গৈ স্কুললৈ, আৰু মানুহজনো গ'ল গাড়ী লৈ পেলাই। আৰু গোসানী এই মাত্ৰ শুই পেলাই উঠিছে, আহি পাই তাই টোপনি গ'ল। তাই যে ভিডিঅ' কৰিলে গম পায়কৈ হাঁহে। আৰু কাৰেণ্টটো নাই, এতিয়া বাজিলে 4:30 মানে বাজিলে। আৰু কাৰেণ্টটো একেবাৰে নাই, এতিয়া এইটো ৰুমতহে আছে। আৰু মানে ভিডিঅ'টো কেনেকৈ কণ্টিনিউ কৰি আছোঁ মই ভাবিয়ে পোৱা নাই। অ'ৰ পৰা ত'ৰ মিলাই পেলাই মানে কি হয়, পাহৰি থাকোঁ ভিডিঅ' যে কৰিব লাগে। গোসানীৰ লগত লাগি থাকোঁতেই মানে পাহৰি থাকোঁ ভিডিঅ' কৰিব লাগে। তাৰপিছত মই মইতো ভিডিঅ' কৰাই নাই, আকৌ মই মোবাইলটো ধুমাধুম হাতত তুলি লওঁ, তেতিয়ালৈ চব শেষ হৈ যায়, একোৱেই নহয়, ক'বলগীয়াও একো নাথাকে। আৰু এতিয়া মই
মানে ভাটিবেলা যিমানখিনি কাম আছিলে কাম বন কৰি আজৰি মেলি হৈ পেলাই ভৰি হাত ধুই কৰি চুৱেটাৰ ঠাণ্ডা লাগিছে দেখিছেনে চুৱেটাৰ পিন্ধি কৰি লৈ এতিয়া গোসাঁনী উলিয়াই লৈ গ'ল আৰু ভাটিবেলা সময়তো মই ঘৰলৈ যাওঁৱে বা আপোনালোকে মোক যোনসকলে মোৰ ভিডিঅ' চাই তেওঁলোকেতো গমেই পায় মই ঘৰলৈ যাওঁ বুলি পেলাই এতিয়া আৰু এতিয়া ঘৰলৈ এবাৰ যাওঁ আৰু এটা কথা মই যে কালি মিছ'ৰ পৰা আনিছিলোঁ বুলি কৈছিলোঁ মই শ্বৰ্টত দিম আপোনালোকে চাব কিন্তু তথাপিও মই লং ভিডিঅ'ত দি দিছোঁ এয়া দেখিছেনে মানে যিহেতু ৰং কৰা নাই আমাৰ ঘৰটো এনে দেখিবৰ কাৰণে তেনেকুৱা দেখিছে কিন্তু মানে ভাল দেখিছে মানে ৰিয়েলত চাওঁতে আৰু এই বস্তুটো যে হেৰি নহয় কাঠৰ নহয় কিবা মানে ডাঠ কাগজ যে ডাঠ তেনেকুৱা ইমান মানে হেভি বস্তু থ'ব নোৱাৰে বহুত লাইট ৱেইট বস্তু থ'ব পাৰে আৰু এইটো দেখিছেনে হাঁহটো এইটো গোসাঁনীৰ মানে হেৰি হাঁহ সেইটোকে থৈ দিছোঁ সজাই পেলাই যিহেতু বেছি বস্তু নাই ঘৰটো বনোৱা কাৰণে চব বস্তু মানে অ'ত ত'ত পৰি বেয়া হৈ গ'ল আৰু এয়া এনেকৈ কৰি এইখিনি বস্তু থৈ দিছোঁ আৰু এইকেইটাতো আগৰ পৰাই আছে জানেই আৰু এইটোত যে বস্তু এটা আছে গম পাইছেনে এইটোত আছে খুচুৰা পইচা মানে আমাৰ কি হয় মানুহজনে যে গাড়ী চলাই পেলাই খুচুৰা পইচা সোপা অ'ত ত'ত পৰি থাকে আৰু মই পাই পেলাই এটোতে থৈ দিছোঁ যেতিয়া লগা সময়ত মানে প্ৰয়োজনীয় সময়ত উলিয়াব পাৰে যিহেতু ধূপ জ্বলাবৰ কাৰণে মেচটো লাগেই আৰু মেচটোৰ কাৰণে দুটকা এটা বিচাৰি কেতিয়াবা ইমানেই দিগদাৰ হয় কেতিয়াবা দুটকা এটা বিচাৰিবৰ কাৰণেই মানে অ'ত বিচাৰোঁ ত'ত বিচাৰোঁ তেনেকুৱা হৈ যায় আৰু 10 টকীয়া লৈ গ'লেও ধৰি লওক খুচুৰা পটককৈ দিবও ধৰি লওক অসুবিধা হয় দিয়কচোন এটকা এটাৰ কাৰণে বা দুটকা এটাৰ কাৰণে সেইকাৰণে খুচুৰা পইচাখিনি তেনেকেই থৈ দিয়া হৈছে আৰু এটাত খুচুৰা পইচা থৈছোঁ খুলুং এটাত আৰু সেইটোত মানে 10 টকীয়া আৰু 5 টকীয়া থৈছোঁ মই আপোনালোকক দেখাই দিম আৰু মই আজি মানে ৰুমটো অলপ ডেক'ৰেশ্যন কৰিলোঁ মানে যিহেতু গোসাঁনীৰ কাৰণে বিশেষকৈ গোসাঁনীৰ কাৰণে মই একোৱেই কৰিব নোৱাৰোঁ জানেনে তাৰ লগতে অনবৰতে লাগি থাকোঁ কাৰণ মা যদি ঘৰত থকা হয় তেতিয়াও এটা বেলেগ কথা বোলে মা আছে মায়ে ল'ব কিন্তু মা যিহেতু স্কুল যায়গৈ ৰাতিপুৱা সোনকালে সেইখিনি সময় দৌৰা দৌৰিয়ে হয় ৰাতিপুৱা সময়খিনি আৰু স্কুলৰ পৰা অহাৰ পিছত 12টা বাজিৰ পিছত মানে এইবিলাক কাম কৰিও নহয় মানে তাইক গা ধুৱাব লাগে টোপনি নিয়াব লাগে সেইখিনি কৰি থাকোঁতে এসোপা একোৱে কৰিব নোৱাৰা হৈ গৈছোঁগৈ আগৰ ঘৰটো থাকোঁতে মই অলপ সজাইছিলোঁ তেতিয়া গোসাঁনী নাছিলে যেতিয়া কেঁচা ঘৰটো আছিলে এতিয়া মানে পকা ঘৰটো হোৱাৰ পৰা মই একোৱেই কৰিব পৰা নাই যিহেতু পকা ঘৰত সোমোৱা দুদিনমানৰ পিছতে গোসাঁনী হ'ল সেইকাৰণে আৰু সেইকাৰণে আজি মই অলপ মানে চব ভিতৰত সোমোৱাই থৈ দিছোঁ তো আজি মানে যিখিনি আছিলে সেইখিনি উলিয়াই পেলাই ডেক'ৰ কৰিছোঁ আৰু মই আৰু এটা বস্তু বনাইছিলোঁ এইটো দেখিছেনে এইটো হৈছে মানে 20 টকীয়া যে এয়া চিচাৰৰ বুটলকেইটা যে ঠাণ্ডা সেইকেইটা বহুত অনা যায় আৰু এয়া দেখিছেনে এই দুইফালে দুটা থৈ দিছোঁ ৰং কৰি পেলাই আৰু এয়া আৰু 8টা পিচ আহিছিলে আৰু এয়া হ'ল 4টা এই দুটা তেনেকৈ কৰি থৈ দিছোঁ আৰু এইকেইটাত মানে থ'বলৈ বস্তু নাই সেইকাৰণে মই এনেকৈয়ে থৈ দিছোঁ আৰু যে কৈছিলোঁ এটা আছে বুলি পেলাই খুলুং এইটো হৈছে 5 টকীয়া আৰু 10 টকীয়া নহয় ৰাতিপুৱা অৰ্থাৎ আজি হৈছে বুধবাৰ আৰু মই ভিডিঅ'টো জানেই নহয় কণ্টিনিউ কৰিবই পৰা নাই কেনেকৈ ৰেগুলাৰ কৰিব পৰা নাই কেনেকৈ কৰি আছোঁ টপা মানে সময় মিলাব পৰা নাই গোসাঁনীৰ লগত আৰু কালি মই ভিডিঅ'টো বনাই থৈ দিলোঁ আজি যেতিয়া এডিট কৰিব লৈছোঁ মইতো ভিডিঅ'টো শেষ কৰাই নাই আকৌ এতিয়া শেষ কৰিব লৈছোঁ তো এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল পায় যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তলত থকা বেল বাটনটো হিট কৰি দিব যাতে সোনকালে আহিবলগীয়া মোৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে আৰু এতিয়া আহিছোঁ আৰু আকৌ নতুন দিনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিবলৈ চেষ্টা কৰিম আজিলৈ আহিছোঁ বাই